মৰ্নিং সকলোকে কেনে আছে আপোনালোক নিশ্চয় ভালেই আছে বাৰু শুনিলেই নহয় ল'ৰাজনী কিমান ধুনীয়াকৈ গান গাই আছে বাৰু মই তেওঁক ক'ত লগ পালোঁ কেনেকৈ লগ পালোঁ সকলোখিনি আপোনাক জনাই আছোঁ তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে ভিডিঅ'টো তেন্তে প্লিজ লাইক এটা কমেণ্ট এটা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এওঁক মই ক'ত লগ পাইছিলোঁ মই সকলোখিনি কৈ আছোঁ আজি আমি গৈছিলোঁ আইথানলৈ মানে ডিব্ৰুগড়তে আছে শ্ৰী শ্ৰী কলি আইথান বহুত মান্যতা আছে এই থানখনলৈ বহুত মানুহ আহে তো এই আইথানলৈ আমি আজি গৈছিলোঁ আৰু ইয়াতেই দেখিছে এখন মেইন গেট শ্ৰী শ্ৰী কলি আইথানলৈ সোমোৱা এই ডিব্ৰুগড়ত আছে আইথানখন ইয়াৰ ভিতৰলৈ যোৱা ৰাস্তাটো ইয়াতে আপোনালোকে চাকি বন্তি বা তেল একো নিকিনিলেও হ'ব ঘৰৰ পৰা নানে যদি ইয়াতে কিনি নিব পাৰিব সকলোখিনি সুবিধা আছে তো আমি গৈ আছোঁ এতিয়া আইথানলৈ আমি যিহেতু ঘৰৰ পৰাই চব লৈ আহিছিলোঁ তো এই দোকানত আমাৰ কিনিবলগীয়া একো নহ'ল আমাৰ ঘৰৰ ওচৰতে আছে এই আইথানখন তো ইয়াতে দেখিছে মানুহ কিমান তো আজিকালি মই ইয়াতে পটাপট ভৰি হাত ধুই ল'লোঁ চেণ্ডেল থ'ব জেগা আছে আৰু ভৰি ধুবলৈ সকলোখিনি সুবিধা আছে তো ধুই মেলি আপোনালোকক মই এটা ভিউ দেখাইছোঁ মোৰ মা আৰু বা তো এইফালে হৈছে মেইন থানখন আৰু ইয়াতে আগতে বহুতখিনি বেলেগ আছিলে কিন্তু এতিয়া বহুতখিনি মানে নিয়ম চেঞ্জ কৰিছে তেওঁলোকে চাকি যিহেতু মানুহৰ ভিৰ বহুত হয় দেখিছে আপোনালোকে চাকিখিনি দেখিয়ে গম পাইছে মানুহৰ ভিৰ বহুত হয় তাৰ কাৰণে মানে আজিকালি বাহিৰত মানে চাকি লগোৱা ছিষ্টেমটো কৰি দিছে আগতে যিহেতু আমি ভিতৰতে কৰিছিলোঁ বাৰু এতিয়া আমি ধুনীয়াকৈ এটা জেগা চাই ল'লোঁ চাই লৈ চাকি জ্বলাব লাগে চাকি গছ জ্বলোৱাৰ আগত জেগাটো যদি ধুনীয়াকৈ লৈ নলওঁ চাফা কৰি নলওঁ মনটো শান্তি নালাগে নহয়নে বাৰু আপোনালোকৰ হয় নাই বাৰু কওকচোন তো আমি প্ৰথমে ধুনীয়াকৈ জেগাডোখৰ চাফা কৰি ল'লোঁ আৰু মই মোৰ পাতত চাকিখিনি সজাই ল'লোঁ তো আগতে মানে কি হয় ইয়াতে কৈ দিছে তেওঁলোকে তামোল পাণ টোপোলা যি দিবলগীয়া থাকে আপোনালোকে টোপোলা আপোনাৰ দান বৰঙণিত ভৰাব দিছে আৰু এইফালে তামোল লৈ ভিতৰত আশীৰ্বাদ ল'ব দিছে ইয়াতে মানে তামোল আৰু দান বৰঙণি টোপোলা তামোল পাণ এইখিনি ইয়াত দিব দিয়া নাই ইয়াত অকল চাকি আৰু ফুল যি দিয়ে তো ময়ো ধুনীয়াকৈ ভগৱানৰ আশীৰ্বাদ লৈ ল'লোঁ চাকি গছ লগাই ল'লোঁ সেইফালে মোৰ মা আৰু বা চাকি জ্বলাই আছে সেয়া মোৰ বাৰ চাকি জ্বলোৱা হৈ গৈছে চাগে তাইও জ্বলাই আছে আৰু ময়ো জ্বলাই লৈছোঁ মই এটা ক্লিপছ ৰাখিছিলোঁ চাকি জ্বলোৱা বাৰু এতিয়া সেৱা কৰি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কমেণ্ট এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব তো চাকিখিনি দেখিছে ধুনীয়াকৈ সজাই দিলোঁ ইয়াতে আমি চাকিত মানে কি হৈছে টোপোলা দিবলৈতো মনা কৰিছোঁ মই আগতেও আপোনাক কৈছোঁ ধূপ খোচাৰো জেগা আছে সকলোখিনি চিজিল কৰি ৰখা হৈছে আগতে যিহেতু মানুহ কম আহিছিল কাৰণে আমি ভিতৰতে চাকি দিব পাৰিছিলোঁ আৰু কিন্তু এতিয়া যিহেতু ইয়াতে আজিকালি বহুত মানুহ হয় এই ছিজন বহুত মানুহ হয় মানে আপোনাৰ ডিচেম্বৰ টু ফেব্ৰুৱাৰী মাৰ্চলৈকে ইয়াতে বহুত মানুহ হয় তো ইয়াতে টোপোলা আৰু ফুল যিখিনি আছে আমি ভিতৰলৈ নিব লাগিব ভিতৰত মেইন থান আছে মেইন আসন আছে এয়া আমি গৈ আছোঁ মেইন ঠাইলৈ ইয়াতে আমি এই পাণৰ টোপোলা দান বৰঙণি যি থাকে আৰু আপুনি ইয়াতে দি পিনে আশীৰ্বাদ ল'ব লাগে এওঁ ইমান ধুনীয়াকৈ আশীৰ্বাদ দি আছে তেওঁ শুনিয়ে ভাল লাগে বাৰু সকলোৱে আশীৰ্বাদ লৈ আছে ইয়াৰ পাছত আমাৰ লগতো আৰু মানুহ আছে এওঁলোকে উঠাৰ পাছত আমি আশীৰ্বাদ ল'ম আৰু আশীৰ্বাদ লোৱাৰ পাছত ইয়াতে আপোনাৰ দান বৰঙণি আছে দান বৰঙণিত আপুনি মানে যি আপোনাৰ টোপোলা থাকে টোপোলা দিব পাৰে টোপোলাৰ কোনো কথা নাই যি মন যায় আপোনাৰ আৰু মই পটাপট দান বৰঙণিত পইচা টোপোলা দি পিনাই টিলিঙা বজাই ল'লোঁ শান্তি লাগে নহয়নে বাৰু মন্দিৰ আহিলে টিলিঙাটো বজাই বৰ ভাল লাগে বাৰু এতিয়া কি হৈছে এতিয়া আমাৰ সেৱা লোৱা টাইম আহি গ'ল তো ধুনীয়াকৈ সেৱা লৈ লৈছোঁ থাপনা হয় এয়াই শ্ৰী শ্ৰী কলি আইথানৰ মেইন থাপনা আৰু আছে আৰু বহুতখিনি মন্দিৰ আছে বাহিৰত আছে শিৱ মন্দিৰ এই মানে যিখিনি পাণ তামোল আছিল ইয়াতে থৈ পিনে আশীৰ্বাদ ল'ব লাগিব আশীৰ্বাদ লৈ লওঁ আৰু এতিয়া ওলাই আহি আপুনি মেইন থানৰ কাষতে আছে শিৱ মন্দিৰ ইয়াতে চাকিও জ্বলাব পাৰিব ধূপো জ্বলাব পাৰিব এই সকলোখিনি সুবিধা ইয়াতে দিয়া আছে ইয়াতে আমি চাকি ইয়াত জ্বলোৱা নাই আমি ধূপ জ্বলাই সেৱা ল'লোঁ সেৱা লৈ পিনে আপুনি কাষৰ বাটেৰেদি আৰু এজোপা ঔটেঙা গছ আছে ঔটেঙা গছজোপাত ইয়াতে আপোনাৰ ৰছী বান্ধে সকলোৱে ধূপ জ্বলাই চাকি জ্বলাই নিজৰ মনৰ আশা পূৰণ হয় বুলি কয় আৰু এই ঔটেঙা মানে থানলৈ আহিলে এই তিনিওটা মন্দিৰতে আপোনালোকে সেৱা কৰিয়ে যাব এৰি থৈ নাযাব তো ইয়াতে মই ধূপ জ্বলাই ল'লোঁ মই চাকি লগোৱা নাই ধূপ লগালোঁ ধূপ লগাই সেৱা কৰি ল'লোঁ সেৱা কৰি
ইয়াতে মানে কি হয় চাৰিওফালে তিনিপাকো মাৰে মানুহে নিজেই আৰু কিবা নিয়ম আছে যদিও মই তেনেকৈ বিশেষ গম নাপাওঁ কিন্তু বাকীখিনি আপোনালোকে জানে যদি কৰে কিছুমানে নকৰে হয়তো তেনেকুৱা আৰু তাৰপিছতে ইয়াতে প্ৰসাদ খালোঁ প্ৰসাদ ধুনীয়াকৈ কেঁচা বুট মগু আমাৰ যিটো প্ৰসাদ দিছে দি খালোঁ আৰু এইফালে চাওকচোন পাৰ বহুত আছে আইথানত তো ময়ো পটাপট প্ৰসাদ কেইটামান পাৰটোক দিলোঁ তাহাঁতি খায়ে আছে অলৰেডি তথাপিও মোৰ ফালৰ পৰা তেওঁলোকক দিলোঁ পাৰখিনি আৰু দি মেলি আমি এতিয়া যাবলৈ ওলালোঁ চাৰিওফালৰ ভিউটো আপোনালোকে এবাৰ চাই লওক বৰ ধুনীয়া বহুত শান্তি ইয়াতে থকা আৰু মানে কি হয় বাথৰুমৰ সুবিধাও ইয়াতে আছে এইখন মেইন গেট আৰু এতিয়া যিহেতু ছিজন হয় তো ইয়াতে সকলোখিনি সুবিধা আছে ইয়াতে মানুহে পূজা কৰি এয়া দেখিছে বগীবিল কলি আইথান ইয়াতে মানুহে পূজা কৰি পিনে সোঁফালে চাওকচোন সৰু সৰু মনোহৰী দোকানো আছে তো ইয়াতে মানুহে সকলোখিনি মানুহে পূজা পাতি কৰি মেলি ইয়াতে ভোজ খাবলৈও আহে মানে এটা পিকনিক প্লেচ নিচিনা হৈ যায় থানৰ ফ্ৰণ্টতে এখন ফিল্ড আছে সেই ফিল্ডখনত সকলো মানুহে মানে পিকনিক কৰে তো আজিও যিহেতু বহুত মানুহ দেখিছেই সকলো মানুহে চাগে পিকনিক খাইছে আমি পিকনিক খোৱা নাই আমি ঘৰৰ পৰাই অলপ কিছুমান লৈ আহিছিলোঁ সেইখিনি খাই ল'ম কিন্তু এটা বস্তু দেখি বহুত দুখ লাগে বেয়া লাগে মানুহবিলাকে যেনেকৈ পিকনিকটো খায় তেওঁলোকে চাফা কৰিব পাৰে নহয়নে বাৰু কিন্তু দেখিছে কিমান লেতেৰা কৰি থৈ গুচি যায় যোনে পিকনিক খায় তেওঁলোকৰ দায়িত্ব যিহেতু চাফা কৰি থৈ যাওঁ অফ ছিজনত চাবচোন এতিয়া মানে তেওঁলোকে যেনেকৈ লেতেৰা কৰি থৈ যায় সেইখিনি ফিল্ডখন দেখিয়ে আপোনাৰ বেয়া লাগিব মানে যেনেকৈ খালে যেনেকৈ পেলালে তেনেকৈ গুচি গ'ল মানুহ কিন্তু ফিল্ডখন চাফা কৰাত নাই বাৰু মইতো কৈ একো লাভ নাই আমি সকলোৱে বুজিব লাগিব এইখিনি কথা নহয়নে বাৰু খালোঁ বলোঁ ইয়াতে পেলালোঁ তেনেকুৱা কোনো কথা নহয় এতিয়া চাওক মই যে কৈছিলোঁ সেই ল'ৰাজনক লগ পাইছিলোঁ ইয়াতে গান গাই আছিলে ল'ৰাজনে বৰ ভাল লাগিল শুনি পিনে দুই এটা জুবিন গাৰ্গৰো ধুনীয়া গান গাই আছিল তো মই শুনি বহুত ভাল পালোঁ তো ভিডিঅ'টো ৰাখি থলোঁ তেওঁক ক'লোঁ মই যদি এই ভিডিঅ'টো মোৰ ব্লগত দিওঁ আপুনি বেয়া পাব নেকি তেওঁ কৈছে নাপাওঁ তো ময়ো দি দিছোঁ আৰু গানটোও শুনিলোঁ ল'ৰাজনে বহুত ধুনীয়াকৈ গান গাইছে সুৰটো তেওঁ বৰ ধুনীয়া তাৰ পাছত খাই বৈ আমি ৰাওনা হ'লোঁ ঘৰলৈ বুলি তো আজিলৈ আহোঁ বাই বাই যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব কমেণ্ট আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব